নমস্কাৰ মিতালী ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভালেই। ভাবিছিলোঁ আজি ব্লগটো ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিম, কিন্তু সময় নোহোৱাৰ বাবে এতিয়া ইভিনিং টাইম হৈ গ'ল, 4টা বাজিলে। এয়া আমাৰ তীৰ্থ নতে আমাৰ বেটা এয়া কৈ দিয়া হাই কৈ দিয়া হাই আৰু ক'বা কি ক'বা কোৱা। হে দোস্ত আমি এটা ফুফু যাওঁ। ডিম্পুদাক পুৰা মানে কপি কৰি থাকে। আজি ভিডিঅ'টোত কি কৰিব পাৰোঁ আপোনালোকে তাকে অকণমান দেখাওঁ বুলি ভাবিছোঁ। আপোনালোকে বেয়া নাপাব, দুসপ্তাহমান ধৰি মই ভিডিঅ' দিব পৰা নাছিলোঁ, অকণমান ঘৰুৱা প্ৰব্লেম হোৱাৰ বাবে। এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰিব চাই যাওক, আজি কি দেখাব পাৰোঁ, কি কৰিব পাৰোঁ ভিডিঅ'টো এতিয়া চাই যাওক। এতিয়া মই বাহিৰলৈ গৈছোঁ, আমাৰ ফুলনি বাৰীখনত অকণমান পানী দিওঁগৈ, দেখাওঁ আপোনালোকক তাকে ফুলনি বাৰীখন কিনো আছে। বৰ বেছি নাই, তাকে অকণমান দেখাওঁ। ফুলত পানী দি হৈ গ'ল, যিখিনি কাম কৰিব লগা আছিলে হৈ গ'ল। মই এটা কেক ডেকৰেটিং কৰিম, আপোনালোকে চাই যাব। অৰ্ডাৰ কেক আছিলে, চাই যাওক আপোনালোকে। ক্ৰীমখিনি বিট কৰি হৈ গ'ল সেয়া, আৰু এনেকৈ গম পাব চালে অলপো লৰচৰ নহয়। এনেকৈ ক্ৰীমখিনি এইখিনি লৰচৰ নহয় আৰু পৰিও নাযায় আপোনাৰ হিলাই থাকিলে। তো আপোনালোকে এনেকৈ গম পাব যে ক্ৰীমখিনি আমাৰ ৰেডি হৈ গ'ল। অলপ ওচৰৰ পৰা দেখাই দিছোঁ ক্ৰীমখিনি, এইখিনি
এতিয়া এডাল সিলিকন ব্ৰাছৰ সহায় ল'ম আৰু ব্ৰাছেৰে এনেকৈ তলৰ পৰা এনেকৈ স্ক্ৰেচ কৰি যাম। এনেকৈ লাহে লাহে ওপৰলৈ গৈ থাকিম। এতিয়া মই ওচৰৰ পৰা আপোনালোকক কেকটো দেখাই দিছোঁ। এয়া কেক মোৰ ৰেডি হৈ গ'ল। আশা কৰোঁ আপোনালোক সকলোৱে ভাল পালে। আপোনালোকে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব লগতে থকা বেল আইকনটো ক্লিক কৰি দিব। কমেণ্টতো জনাব যে আপোনালোকে কেকটো চাই কেনেকুৱা পালে, ডেকৰেটিংটো চাই কেনেকুৱা পালে। এতিয়া মোৰ কেকটো বনাই ৰেডি হৈ গ'ল। কিমাননো আৰু সোমাই থাকোঁ, অকণমান ওলাই যাওঁ, আপোনালোকক দেখাম। আমি ক'লে গৈছোঁ এতিয়া নকওঁ, আপোনালোকে চাই যাব। আমি গৈ আছোঁ এফালে। এইফালে নাৰ্চাৰী। মই ইমানটো সৰু চাইজ আছে, ঘৰত আছে। যদি লাগে বুলি কয় কাইলৈ আনিব পাৰিম। দোকানবিলাক অকণমান দেখাই দিছোঁ এইফালে। আৰু এইফালে দেখিছে, এইফালে সৰু সুৰা এখন নাৰ্চাৰী খুলি থৈছে। এয়া নাৰ্চাৰীখন বাগানমেলিয়া, পিটনীয়া। এইফালে মাই ডিয়াৰ ফ্ৰেণ্ড। এইফালে আমি লগৰ আহিছে। মই বোলো ভিডিঅ' এটা বনাই লওঁ দিয়া বোলো, ব্লগত দিম ন। ৰ'বা, তুমি ঘূৰা অকণমান, ঘূৰা। তাৰপাছত হেৰি পিটনীয়া কেনেকে? 30 ন এটাত? তাৰপিছত এই হেৰিটো কি বুলি কয়, ইয়াৰ নামটো? কেলেডিয়াম ন? কেনেকে দাম এইবিলাক? 550 এটাত। এইফালে ৰ'জ। ইয়াত নাৰ্চাৰীখন বহুত ধুনীয়া লাগিছে চাই।
কি লৈছা কি লৈছা মোৰ পোৱালিটোৰ কাৰণে চব কেনেকে দাম এইবিলাক 100K. হা Like 100K. 100 कोई कौन सा এইফালে সৰু সৰু ল'ৰা ছোৱালীয়ে পিন্ধিব পাৰিব এইফালে চব ধুনীয়া ধুনীয়া ষ্টল বিলাক এইবিলাক ল'বতো নোৱাৰোৱে দেখাব আহিছো আৰু এইবিলাক জেকেট আমাৰ থলুৱা খাদ্য গাহৰি ষ্টিক ন মানে এনে আৰু ব্লগ এটা বনাইছো যে তাকে কেনেকে এইবিলাক $100 আমাৰ অসমীয়া সমাজৰ এইফালে চলি আছে নোৱাই তুলনি বিয়াৰ দিনা ৰাতিপুৱা কইনাগৰাকীৰ আইতাক বা এনায়েকে যি থলুৱা সাজপাৰ পিন্ধি পানী তুলিবলৈ যায় সেই সাজপাৰ পৰিধান কৰি মই আপোনালোকৰ মাজলৈ আহিছো মোৰ অভিৰুচি মই অভিনয় কৰি ভাল এইফালে আজি আইদেউ মূৰতে চোন দীঘল কয়ুৰণি আইদেউকে সজাইছে মন্তৰা একদম ঘূৰি পাইছো ভাল এইফালে আমাৰ চাদৰ মেখেলা অসমীয়া গহনাই ভৰ্তি এইফালে চেণ্ডেল बोले रेडी নমস্কাৰ মোৰ ইমান অভ্যাস নাই তথাপিতো বাইদেউ মই উপস্থিত দৰ্শকক তেখেতলোকক সৰু সৰু ল'ৰা ছোৱালীয়ে পিন্ধিব পাৰিব এইফালে চব ধুনীয়া ধুনীয়া ষ্টল বিলাক এইবিলাক ল'বতো নোৱাৰোৱে দেখাব আহিছো আৰু
এইবিলাক জেকেট कहाँ चला गया ये लोग? এইফালে সোফা আহিছো क्या खाने स्पाइडरमैन এইফালে ফুচকা গোলগাপ্পা দিবলৈ ৰেডি নমস্কাৰ মোৰ ইমান অভ্যাস নাই তথাপিতো বাইদেউ মই উপস্থিত দৰ্শকক তেখেতলোকক হাত তালিৰে উৎসাহিত কৰিব বুলি অনুৰোধ জনালোঁ আচাৰ ভাণ্ডাৰ ঘূৰি ফুৰি আহি এতিয়া ঘৰ সোমালোহি আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনে পালে আৰু মই কেক ডেকৰেটিং কৰিছিলোঁ সেয়া চাই কেনেকুৱা পালে আৰু ফুৰি মেলি কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আজি ব্লগটো ইমানতে সামৰণি মাৰিছোঁ আপোনালোকে জনাব কেনে পালে এতিয়া তেনেহ'লে আহিছোঁ আৰু লগ পাই আছোঁ এটা নতুন ভিডিঅ'ত